হাই ফ্ৰেণ্ড, এক্টিং লাভা সঞ্জীৱ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি যাবলৈ ওলাইছোঁ নলবাৰী জিলাৰ ডকোৱা নামৰ ঠাইখনত থেথাগঠান নামৰ থান এখন আছে। তাত মই গৈ আছোঁ, আপোনালোকক গোটেইখিনি দেখাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বলক আগলৈ গৈ থাকোঁ। যিহেতু মই ভাড়া যাবলৈ ওলাইছোঁ থেথাগঠানত, আৰু তাৰ বাবে ময়ো অলপ ফুল ল'লোঁ, তুলসী পাত ল'লোঁ, বেলপাত ল'লোঁ। তাত মই গৈ বন্তি জ্বলাম আৰু আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব, বলক। যে মুখত সহজে কায় বাক্য মনে মনে কৰিছে ঘৰলৈ মই কাইটো বনাই দেখাটো। কাৰণ ভগৱানক ভগৱতী কৰাৰ কোনো নিৰ্ধাৰিত সময় নাথাকে যে এনেকুৱা ধৰণৰ যে ইমান অভিজ্ঞতা আছে পালন কৰি ভগৱানৰ বিপদে কি কৰিছে
টেলিফোন ভাড়া পরিমাণ ভক্তাই রাজীব আমি উত্তর থানাত নাম ব্যৱস্থা কৰিম গতিকে কমিটিৰ পৰা আমি ভাড়া টেলিফোন পাই দিলে আমি আন্তৰিকভাৱে আহ্বান জনাইছোঁ আমাৰ সভাপতি উত্তৰ দিশা টেলিফোন ভাড়া পরিমাণ ভক্তাই আমি নাম পৰিৱৰ্তন কৰাৰ ব্যৱস্থা কৰিম গতিকে Apa